Welcome back to my again YouTube channel Missing Star Boy. How to learn keep up. Keep up কেনেকৈ কৰিব পাৰি আজি মই এই ভিডিওটোৰ দ্বাৰা 4টা ষ্টেপত দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এই ভিডিওটোত যদি আপোনালোকে চাই ভাল লাগে তেতিয়া হলে লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ৰোলিং এনেকৈ কৰিব লাগিব, এনেকৈ ভৰিটো অলপ বেন্ড কৰি পেলাই এই ভৰি দুখন অলপ বেন্ড কৰি পেলাই এইটো এনেকৈ অলপ ফাৰ্ষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব, অলপ স্পীডত কৰিবলৈ চেষ্টা কৰিব লাগিব, এনেকৈ কৰিব লাগিব স্পীডত। এতিয়া মই 2 নম্বৰত কিক প্ৰেক্টিছটো দেখুৱাম। কিক প্ৰেক্টিছ কেনেকৈ কৰিব লাগিব। এনেকৈ ভৰি দুখন এনেকৈ উঠাব লাগিব, তাৰপিছত কিপ আপ কৰিবলৈ হ'লে এনেকৈ ভৰি দুখন এনেকৈ কিক মাৰিব লাগিব, এনেকৈ যেনেকৈ কলটো যেনেকৈ বেকা হয় এনেকুৱা হয়, এনেকৈ ভিতৰ ফালে সোমাই দিয়ে, ঠিক তেনেকৈ কৰিব লাগিব কিক প্ৰেক্টিছ। এনেকৈ কিছুমানে এনেকৈ কৰে, কিন্তু সেইদৰে নহয়, সেইদৰে কৰিলে কিক প্ৰেক্টিছ ছাকচেছফুল কৰিব নোৱাৰিব। 3 নম্বৰ ষ্টেপত যোনে জিমলৈ যায় আৰু জিম প্ৰেক্টিছ কৰে সেইবিলাকে কৰিব লাগিব। ডাম্বেল উঠাব লাগিব, হাত দুখন ফ্ৰী কৰিব লাগিব, তেতিয়া কিপ আপ ছাকচেছফুল কৰিব পাৰিব। ষ্টেপত মই ব্ৰিজ ডিপ দেখুৱাম। ডিপ কৰিব লাগিব, ঠিক এনেকৈ কৰিব লাগিব।